তই পানী গিলাসটো লয় আৰু সাঁতোৰ তই পানী গিলাস পাইছ না পাই আরে গেলাম মুভি পালাম হয় বেলি ডান্স কর মাইলে তুই সব করে দেব বুঝছ না নাচ নাচ দাদা মই জানো কেনেকৈ আপুনি পালো আমি ঘুৰিবা নদীতে নাচিব দেখিছো মই নকওঁ যি কৰিবলৈ গৈছো মই নোৱাৰিলে টিকি 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 ভয় কৰি দিম চালা আৰু ৰখি হ'লে না ওৰে পৰা যাইছো মই বলা বলা হাতত কি হ'ল তই এটা নেবা কথা এটা নেবা সাঁতোৰ ইয়াৰ ওপৰতে আমাৰ যাব লাগিব শুনিছা নাই কি কৰিলি ৰৈ থাক গমে পোৱা নাই বে শিক্ষাটো অলপ ভালকে দিব লাগিব বুজিছনে তাকে ভাব আহিব মোক আমাৰ কৰিব আহিছো আহোঁতে ইণ্টাৰেষ্টিং আজি লাইব্ৰেৰীত ছোৱালীৰ লগত বহা আৰম্ভ এইবিলাক শিকাবই লাগে কোন কে হয় ৰিস্পন্ড দেছো আজি এটি তোৰ ভুবনিয়া নহব এইবিলাক কোন জানে আৰু শুন কাইলৈ ৰাতিপুৱা 8টা বজাত ফ্ৰী পাব লাগিব নহলে কোনো এজন ৰাতিও হ'ব নাপাবি গম পাইছ নাই আমি আজি ঘূৰা লাগি আছো নেকি আমাৰ ঘৰ আহো পাই হাতু দুদিন হোৱা নাই একেবাৰে লাজ চাবৰ গোটেইকেইটা আলসুৱা বোলে কেনেকৈ চাই ৰখাই হ'ব দাদা নহ'লে মন্দিৰ হ'ল নাগাই ওচৰত আছো এতিয়া এইবাৰ থাকিলে কিন্তু নহ'ব এক্টিভ হৈ থাকিব লাগিব বুজি পাইছা নাই আৰু শুন আমাৰ কথাটো আজিলৈকে কোনো ক্ষেত্ৰতে ঘূৰাব পৰা নাই কিন্তু এবাৰো যাতে ঘূৰাব নোৱাৰে সকলো দায়িত্ব তোৰ ওপৰত দিছোঁ বুজিছ নহয় একদম টিকটক কাম কৰিব লাগিব তহঁতে ওৱান মেগাজিনৰ পৰা ধৰি এথলেটিক্সলৈকে আমাক চবতে গ'ল্ড মেডেল লাগিব প্ৰতিবাৰে আমাৰ হোষ্টেল টপত থাকে কিন্তু গম পাইছ নহয় একদম মাথোঁ এইটো কথা সোমাই ল'বি এতিয়াৰ পৰা আৰু এটা কথা এইবোৰ বেমাৰ চেমাৰ সোনকালে ভাল পাওঁ বেছি দিন এনেকুৱা বাহানা নচলে ইয়াত হেৰি কৰ এই ৰুম নাম্বাৰ 256 চিগাৰেট পেকেট আছে এই টেবুলতে ইমিডিয়েটলি ঐ চাচোন চা ইউনিভাৰ্চিটি এখনৰ পৰা 11 মানুহ উলিয়াই দিছে ৰেগিং কৰাৰ কাৰণে লাইফ টাইমৰ কাৰণে সিহঁতৰ কেৰিয়াৰ বৰবাদ হৈ গ'ল আৰু আমি যে এতিয়া যে ইণ্টাৰ ৰেগিং যে কৰি আছো এইবিলাক কমাব লাগিব মই এইবিলাকৰ লগত নাই কিন্তু আমি কি ৰেগিং কৰিছো নেকি ইয়াত নহয় কথাই পাতিছিলো কৰি আছো এই আমি স্নেগি হৈছি ইয়াত কি কৰিছো হয় না নহয় ঐ মোক কেলে সুধি আছে না হয় নে নহয় প্ৰধা প্ৰধা ও প্ৰধা ঐ কি হ'ল চলি আছে কিমান নাই ইয়াত তোক মাটি থকা হৈছিলে নাই ক'ত মৰি আছিলি ঐ কি হ'ল তোৰ মানে প্ৰধানৰ দেউতাৰ ডাঙৰ এক্সিডেণ্ট পাইছে বুলি কৈছে তাক ফোন কৰিছে পুৰা ফোন ৰিচিভ কৰা নাই মোক ফোন কৰিছে তাই চবৰে দুটাই কি হৈছে দেউতাৰ ডাঙৰ এক্সিডেণ্ট কৈছে এই ৰ শুন ওলা হালা নকৰ ঐ এক নম্বৰ লৈ बहुत कितना पढ़ाई ले ओए इसका पैसा दे देने হৈছে কিন্তু বৰ বেয়া তেতিয়া 3000 মানে মায়ে আলুৰা বনাই লন বৰ কষ্টৰে পঢ়ানো কমপ্লিট কৰিছে মনত শুনি বেয়া লাগিলে ओए হবে রেজাল্ট সেন্ড খালি আমি আসলে নাই পরিমাণ কি দাইতা তো ব্রডারতে লাগি ঐ আমি কিবা এটা কৰিব লাগিব যেহেতু প্ৰধান আমাৰ হোষ্টেলৰ বৰ্ডাৰ গতিকে কি আমাৰ ভাই আৰু তাৰ বিপদত যদি আমি মানতা মাতো কথাটো দেখি যাব আৰু বাপেকৰ যিহেতু এটা এক্সিডেণ্ট হৈছে আমি 2-1 বছৰমান লুকাই তাক দিব পাৰিলে আৰু ভাল নহ'লে কি কওঁ কথাটো কথাটো ঠিকেই কৈছে আমি ইউনিয়ন কলেজৰ কথা পাতিছোঁ কিবা এটা দিব পাৰিলে ভাল হ'ব আৰু তাক আজি লেটাৰ ব্যৱস্থা কৰোঁ মানে আৰু দেখাই কিবা দুৰ্বল লাগে নহ'লে কিবা হৈ যাব বেটা আচ্ছা আমি এটা কাম কৰিব পাৰি
যাবি ষ্টেডিয়ামতো চবকে কবি লগৰখিনি আৰু পাৰিলে 2 টকামান উঠাবি দেউতাকক যদি আমি 2 টকামান উঠাই সহায় কৰিব পাৰোঁ চিকিৎসাৰ কাৰণে সেইটো বহুত ভাল কথা হ'ব বুজিছ যাই হয় দাদা হোষ্টেল মানে এইটো আমাৰ দ্বিতীয়খন ঘৰ ইয়াত সকলো আমি এটা পৰিয়ালৰ দৰে কাৰোবাৰ ঘৰত কিবা এটা হ'লে প্ৰত্যেকজন আৱাসীয়ে চিন্তিত হৈ সকলোৱে সহায়ৰ বাবে হাত উঠায় হোষ্টেলৰ বাবে একতা কথা ক'লোৱে বিচাৰি পোৱা নাযায় নহয়নে আৰু এই হোষ্টেলে আমাক শিকায় কেৱল খেলত শিকিলেই নহ'ব মানুহৰ অন্তৰতো শিকিব লাগিব নহয়নে ভাই ঐ ব'ল এতিয়া ভাত লৈ যাওঁ। ব'ল, ব'ল, দেৰি নকৰিবি।